নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভাগ্যশ্ৰী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ 9 মাহ সোমাইছে। 9 মাহৰ যি পৰ্ব থাকে পিঠাগুড়ি খোৱা, সেয়া কাইলৈ খুৱাব আৰু সেইকাৰণে প্ৰস্তুতি চলাই থকা হৈছে। এয়া পিঠাৰ খোলা পাতি লৈছোঁ, তেল গৰম হৈছে। মই পিঠাখিনি বনাবলৈ লৈছোঁ। এই 9মহীয়া সকামত গৰ্ভৱতীগৰাকীয়ে নতুন সাজপাৰ পিন্ধিব লাগে। সেয়ে মোক মোৰ শাহু মায়ে কাপোৰ এযোৰ দিলে। সেই নতুন সাজযোৰ পিন্ধি মই গোপিনীৰ সেৱা ল'লোঁ। আচলতে সকলোৰে নিয়মবিলাক বেলেগ বেলেগ। আমাৰ ইয়াত 9মহীয়া সকাম পাতিলে এৱা গাখীৰ, পিঠাগুড়ি, কল 3 আখি, গুড়, ঘিউ, মৌ, মিঠাই দিয়া হয়। গোপিনীৰ সেৱা লওঁতে চুলিকোচা মেলি আগফালে আনি সেৱা লোৱা হয়। গোপিনীসকলৰ বাবে চাহৰ যোগান কৰি থকা হৈছে। যিহেতু আমাৰ পাকঘৰটো কাম কৰি থকা হৈছে, এতিয়ালৈকে বনাই হোৱাগৈ নাই, সেয়ে বৰ্তমান চলিবৰ কাৰণে আমি ষ্ট'ৰ ৰুমটোকে পাকঘৰ হিচাপে লৈ লৈছোঁ। আজি 26 জানুৱাৰী আমি দুপৰীয়া পৰত ওলালোঁ ঘৰৰ পৰা। ফাৰ্ষ্টতে আমি অগৰাতলি গ'লোঁ, তাত আমাৰ মাটি এডোখৰ আছে, সেইডোখৰ চালোগৈ। চহৰৰ পাঞ্জতৰ পৰা ওলাই আহি এখন্তেকীয়ালৈ আহি ভাল লাগে। চাৰিওফালে শান্তিময় পৰিৱেশ, চৰাই চিৰিকটিৰ মাত, কাষতে থকা ধনশিৰ এৰাসুতিটো আৰু পথাৰখন সঁচাই আকৰ্ষণ কৰে আমাক। তাৰপাছত অগৰাতলিৰ পৰা আহি আমি চাইগড়মাত সোমালোঁ। চাইগড়মাত সোমাই পিনি ৰাজাবাৰী হৈ পুৰাবাৰীলৈ গ'লোঁ। পুৰাবাৰীৰ পৰা আকৌ মামাহঁতৰ ঘৰত সোমালোঁ। মামাহঁতৰ ঘৰ বোকাখাটৰ মৌমাইকী গাঁৱত। আজি তাত মানে ৰাতিৰ সাঁজটো খাবলৈ ৰখালে আমাক, ভাত সাঁজ। তাৰে প্ৰস্তুতি চলাই থকা হৈছে। 26 জানুৱাৰী বুলি সৰু সুৰাকৈ তাৰমানে আৰু পাৰ্টিৰ নিচিনাই হৈছেগৈ। এয়া মোৰ ভতিজা ছোৱালী হয়। কি নাম কৈ দিয়া? কোন ক্লাছত পঢ়া? আজি হেনো লোকেল মুৰ্গীৰ মাংস মোৰ মানুহজনে বনাব, তাৰে প্ৰস্তুতি তেওঁ চলাই আছে। সোমাই যাব 5 minutes later আলু মাংসটো নবচাকে তুমি কি কৰিছা? ৰবা তাকো ইমান এক্সেক্টলি বেয়া নাপালে হ'ল। মেইন টপিকটোতো সেইটোৱেই, খাবলৈ বেয়া নাপালে হ'ল। আজি কি নতুন ষ্টাইলত বনাইছা নি? সদায় এক্সপ্লেইন কৰি দিবলৈ মানুহ, সদায় একেটা ষ্টাইলত হালধি নিমখটো বনাই থাকে। বহুত বেলেগ জুইত বনোৱা সঁচাকৈ দেই, মানে আৰু গোন্ধ চোন্ধবিলাক বহুত ধুনীয়াকৈ আহে ন? এয়া আলু ভাজি বনাই থকা হৈছে। এয়া পোলাওৰ কাৰণে চাউল ধুনীয়াকৈ তিয়াই কৰি থৈছিলে। এইবিলাক ড্ৰাই ফ্ৰুটছবিলাক, গাজৰ, মটৰ, চবৰ কাৰণে পোলাও বনাই আছে। আমাৰ মামাৰ বোৱাৰী হয়,
এইজন আমাৰ ভকত এই ৰাউণ্ডতে ভাত বনাই আছে কাৰণে এইডোখৰতে পাকঘৰটোতে সোমাই আছে কি ধুনীয়াকে চাইছে দিছা জীৱনত প্ৰথমবাৰ মই চুঙাত দিয়া বৰা চাউল বনাইছোঁ আমাৰ খানা ৰেডি হৈ গ'ল আমি খাই লওঁ আজি ভিডিঅ'টোত ইমানেই আছিল